ইউটিউব চেনেল লিজা আছামিজ কিটচেনলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেই আছে। ৰাতিপুৱাতে এঠাইলৈ যাব ওলাইছোঁ, ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ আৰু শেষলৈকে চাই থাকিব। আজি যাম এখন বিয়া খাবলৈ, তাৰ কাৰণে মই গা পা ধুই আহি গ'লোঁ আৰু এইপিনে কাপোৰ উলিয়াই থৈছোঁ। বেক কেমেৰা কৰি আপোনালোকক দেখুৱাম, তেতিয়াহ'লে ওলাই মেলি লওঁ, চাই থাকিব। আজি পিন্ধিবৰ কাৰণে মই এইযোৰ মিক্স পাটৰ চাদৰ মেখেলাকে উলিয়াইছোঁ। এইযোৰ অৰেঞ্জ কালাৰ হয়, আপোনালোকে কেমেৰা ৰেড কালাৰো ধৰিব পাৰে, কিন্তু অৰেঞ্জ কালাৰ অলপ ডাঠ কালাৰে এইযোৰ মিক্স পাটৰ চাদৰ মেখেলা হয়। মই ভাঁজ দিলোঁ। কাপোৰযোৰ নিপিন্ধাৰ আগতে মই ভাবিছোঁ মুখখনত অলপ মেকআপ কৰি লওঁ। সেইকাৰণে মই লৈছোঁ এল'ভেৰা জেল ট'নাৰ হিচাপে মই ব্যৱহাৰ কৰোঁ। মই যেতিয়াই মেকআপ নকৰোঁ কিয় প্ৰথমতে মই এল'ভেৰা জেল সানি লওঁ। ট'নাৰ সানাৰ পিছতে মই ছানস্ক্ৰীম ব্যৱহাৰ কৰোঁ। আমি ছানস্ক্ৰীম সদায় সানিব লাগে, 365 দিনে ঠাণ্ডা হওক গৰম হওক ছানস্ক্ৰীম সানিবই লাগে, যিহেতু ৰ'দ ওলায়েই আৰু ছানস্ক্ৰীম সানাত বহুত বেছি দৰকাৰ। মইশ্চাৰাইজাৰ সনাৰ আগতে ছানস্ক্ৰীম সদায় সানিব। আৰু এতিয়া মই অলপ ফাউণ্ডেশ্যন লৈছোঁ। ফাউণ্ডেশ্যনখিনি ব্লেণ্ডাৰ সহায়ত ভালদৰে গোটেই মুখখনতে সানি ল'ম, তেতিয়া স্কিনৰ লগত পাৰফেক্টকৈ মিলি যাব। আৰু এতিয়া আহিছোঁ মেকআপ কৰিবলৈ কাৰণে, অকণমান আপোনালোকক দেখুৱাই দি আছোঁ। মেকআপ কৰা ভিডিঅ' লাগে যদি আপোনালোকক, তেতিয়াহ'লে কমেণ্ট বক্সত প্লিজ কমেণ্ট কৰিব, তেতিয়া মই ডিটেইলছত মেকআপৰ ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। আজি এনেই জেনেৰেল মই কেনেকৈ ৰেডি হওঁ তাকে দেখুৱালোঁ আপোনালোকক। লিপষ্টিক আৰু আইলিনাৰ কাপোৰযোৰ পিন্ধিহে লগাম, কাৰণ মোৰ কাপোৰত পৰা চান্স থাকে। আগতে এনেকৈ ওলাই মেলি আইলিনাৰ লওঁতে মোৰ কাপোৰত পৰিছে। এইপিনে মই কাপোৰযোৰ পিন্ধি ল'লোঁ আৰু লিপষ্টিক আইলিনাৰ লগালোঁ, খোপা বান্ধিলোঁ, প্ৰায় ৰেডি হৈ গ'লোঁ। আপোনালোকক দেখাইছোঁ, কেনেকুৱা লাগিছে জনাব নাপাহৰিব। এইপিনে মই বিয়ালৈ যাবলৈ ওলালোঁ, ৰেডি হৈ গ'লোঁ আৰু আজি য'ত বিয়া খাবলৈ যাম সেই এখন তোলনি বিয়া হয়, অসমীয়া মানুহৰ তোলনি বিয়া খাবলৈ যাম। তাত গৈ মই আপোনালোকক দেখাম। হে গাইজ, মই এতিয়া বিয়া ঘৰ আহি পালোঁহি। আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিম, লাজো লাগিব যিহেতু আজি ফাৰ্ষ্ট টাইম এনেদৰে বিয়া ঘৰত বাহিৰত এনেদৰে ফাৰ্ষ্ট ব্লগ কৰি বনাম, সেইকাৰণে অলপ যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। বিয়া ঘৰ সোমোৱাৰ লগে লগে সেই দেখিছোঁ যে কইনা আৰু লগৰবোৰে নাচি আছে, ভাবিলোঁ অকণমান আপোনালোকক দেখুৱাই দিওঁ। এইপিনে বিয়া ঘৰতে বহি থাকোঁতে মোৰ এজনী ভণ্টি লগ পালোঁ আৰু মোৰ ভিডিঅ' চাই তেওঁ ক'লে যে ভিডিঅ' চাই ভাল লাগে, ভাবিলোঁ অকণমান ভিডিঅ' বনাই থওঁ। আৰু কইনা এইপিনে ওলাই আছে। এইপিনে আমাৰ কইনা ৰেডিয়ে হৈ গ'ল আৰু কইনাজনী মোৰ ভণ্টি হয়। আচলতে তেজৰ সম্পৰ্ক নাথাকিলেও আমাৰ দুয়োজনীৰ মাজত মনৰ সম্পৰ্ক আছে বুলিয়ে ক'ব পাৰি। তেওঁ দেউতাক মোৰ খুৰা হয়, মানে মোৰ আব্বাহঁতি ভাল বন্ধু আছিলে আৰু সৰুতে তেওঁক আমাৰ ঘৰত বেচিছিলে। মানে মই জনাত যেতিয়া সৰু ল'ৰা ছোৱালী খুব জ্বৰ বা চৰ্দি মানে বেমাৰ হৈ থাকে, তেতিয়া এটা ধৰ্মৰ পৰা আন এটা ধৰ্মক বেচা হয়। আৰু তেওঁক বেচিছে বুলি কওঁতে আপোনালোকে নাভাবিব যে টকা পইচা কেনা বেচা হৈছে, সেইটো একেবাৰেই নহয়। তেওঁ আমাৰ ঘৰত নাথাকে, তেওঁ নিজৰ ঘৰতে থাকে। এটা নিয়মহে খালী। কিবা যদি ভুল কৈছোঁ বা কিবা নাজানো যদি আপোনালোকে জানে যদি প্লিজ বুজাই দিবচোন, মই ইমান ভালদৰে নাজানো। আৰু এতিয়া আমি বিয়া খাই ওলাই আহিলোঁ আৰু আজি বিয়া খাবলৈ মই মাৰ লগতে গৈছিলোঁ। চ' অলপ আপোনালোকক দেখুৱাই দিলোঁ। তেওঁ বহুত লাজ কৰে, কেমেৰা আগত নোলায়ে, ভাবিলোঁ অলপ আপোনালোকক দেখুৱাই দিওঁ।